নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেললৈ। আজি গৈ আছোঁ ডিব্ৰুগড়। তো কি দেখাম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বতৰ যথেষ্ট ভাল, তো ভিডিঅ'টো চাই যথেষ্ট ভাল পাব। জয়পুৰ কেৱল ৰাজস্থানতে আছে বুলি ভাবিছে নেকি? অসমতো এখন জয়পুৰ আছে। তো বলক জয়পুৰৰ পৰা আহোঁ। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना तू चल डगर न कर अगर मगर, कैसा है ये सफर, सफर ৰাস্তা মজা। Paint the skies, only you can make me move. টিপাম পালোহি, বহুত ধুনীয়া জেগা। তো অকল ধুনীয়া নহয়, ইয়াৰ বুৰঞ্জীও আছে। কৈ আছোঁ ওপৰত গৈ। জীৱনটো আপোনাৰ আৰু এবাৰেই, গতিকে মানুহে কি কয় তাক লৈ চিন্তা নকৰিব। টিপাম, টি মানে ঠাই, পাম মানে ওখ। আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী। স্বৰ্গদেউ চাওলুং চুকাফাই ইয়াত ৰাজধানী পাতিছিল। 1215 খ্ৰীষ্টাব্দৰ পৰা চীনৰ ইউনান প্ৰদেশৰ পৰা মোটমাওলুং ৰাজ্যৰ পৰা ঠায়ে ঠায়ে ৰাজ্য জয় কৰি আহি 1228 খ্ৰীষ্টাব্দত অসমত এইখন পাটকাই পৰ্বত, পাটকাই পৰ্বত পাৰ হৈ আহি বুঢ়ীদিহিং নদী এদি পকি যায়। এইখন হ'ল আপোনাৰ বুঢ়ীদিহিং নদী। তাৰ ইটো পাৰে যোনখন আপোনাৰ হাবি আছে সেইখন হ'ল এই হাবিখন যোনখন দেখিছে এইখন যে, সেইখন হ'ল আপোনাৰ দিহিং পাটকাই। বৰ্তমান এতিয়া সেইখন নেশ্যনেল পাৰ্ক হ'ল। সেইখন চৰকাৰে ঘোষণা কৰিলে, এখন ৱাইল্ড লাইফ চেঞ্চুৰীত পৰিছে। এখন ই পাৰ হৈ আহি এই টিপামত পাইছিল। টি মানে ঠাই, পাম মানে ওখ, টিপাম মানে ওখ ঠাই। তো তেতিয়া ইয়াতে ৰাজধানী পাতিছিল। আৰু যোনদিনাখন টিপামত আহিছিল সেই দিনটোকে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয়।
স্বৰ্গদেউ চাওলুং চুকাফাই তেওঁ মৰমৰ বগা ঘোঁৰাটো ইষ্ট দেৱতাক পূজা কৰি বলি দিছিল। ইয়াতে নীলাকাশৰ ৰেণু গানটোৰ ভিডিঅ' শ্বুটিং হৈছিল। এইখন হ'ল টিপাম দেওহালী থান। পৰিৱেশটো যথেষ্ট ভাল, বহুত শান্ত, বহুত ঠাণ্ডা। বাগান দেখিছে ইয়াত আৰু যথেষ্ট শান্তি পৰিৱেশ। তো তেওঁলোকক এটা কথাই কওঁ, যোনসকলে ভুলটো কৰিছে তেওঁলোকৰ কাৰণে কৈছোঁ, পৰিৱেশটো লেতেৰা নকৰিব, বেয়া লাগে। বহুতো দেশী বিদেশী পৰ্যটক আহে ইয়ালৈ, তো চাফা কৰি ৰাখিলে ভাল লাগিব। তো ওপৰৰ পৰা এটা ভিউ পইণ্ট চাই লওক। তো ইমানেই আছিল আজিলৈ ভিডিঅ'টো। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব মেইন। এডোখৰ নতুন ঠাইত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আহোম।